হেল্ল' গাইছ, মই এক অন্য ভিডিঅ'ত আকৌ লগ পালোঁ। তো আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ গাহৰিখিনি দানা কেনেকৈ বনোৱা হয়, তাৰ লগতে এতিয়া গাহৰি কি কৰা হৈছে, তো গঁৰালটো কেনেকৈ আছে, চব দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। আপোনালোকে চাওক আৰু মই ভিডিঅ'টো উপভোগ কৰক এই সকলোবোৰ। তো চাওক গাইছ, এইফালে মাকজনী খাই দিয়া আছিলেতো, তো সেইজনী শুই আছে ধুনীয়াকৈ। তাৰ লগতে এই চাৰিটা পোৱালি কেইটা দেখিছে, আৰু এইটো আজি পূৰা ধুনীয়াকৈ চাফাই কৰি দিয়া আছে পানীৰে পাই পেলাই। তাৰপিছত আৰু ঘৰটো আৰু আপোনাক দেখাইছোঁ। তো এইফালে চাব পাৰে, এইফালে চাৰিটা পোৱা ধুনীয়াকৈ খাই মেলি শুই আছে। আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যে গাহৰিখিনিৰ কাৰণে আমি দানা কেনেকৈ বনাওঁ, কি কি দিওঁ, চব দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক আৰু এই ভিডিঅ'টো উপভোগ কৰক। তো সকলোৱে চাই যাওক। তো এইফালে এইটো যোনটো কেৰাহী আছে, এইটোত আমি গাহৰিখিনিৰ কাৰণে দানা প্ৰস্তুত কৰা হয়, ইয়াতে সিজোৱা মেলি সকলোবোৰ কৰা হয়। প্লাছ চাওক, এইফালে সদায় বনাই থাকোঁ ইয়াতে। এতিয়া বৰ্তমান বনাবলৈ চেষ্টা কৰিছোঁ, মানে এতিয়া বনাবলৈ লৈছোঁ আৰু। তো এইটো দানা বেগ গাহৰিক যোনটো কিনি মেলি খোৱা হয়, তো এইটো দানা বেগটো আপোনালোকে চাই লওক। এইটো প্ৰয়োগ কৰিব, আপোনালোকৰ জলদি গাহৰি গ্ৰ'থ হ'ব, মানে ডাঙৰ হ'ব। তাৰ লগতে এইবোৰ চব গাইছ, এইবোৰ চব কচুৰে এই দানাৰ লগত মিহলাই মেলি বনোৱা হয়। কচু এইবোৰ চব কাটি থৈ দিয়া হৈছে। তাৰ লগতে মানে এতিয়া যিবোৰ তুঁহগুৰি দিয়া হয়, এইফালে কচু, তুঁহগুৰি আৰু এই যোনটো দানা, এইটো এই গোটেইকেইটা মিলাই মেলি প্ৰস্তুত কৰা হয়, বনোৱা হয়। এতিয়া বৰ্তমান পচলাও দিয়ে কেতিয়াবা, পচলাটো কটা হোৱা নাই, তো কাটিলে আপোনালোকক নিশ্চয় দেখালোঁ হয়। এতিয়া বৰ্তমান কটা হোৱা নাইতো, তেনেকৈ তাত আপোনালোকক দেখুওৱা নাই। আৰু তুঁহগুৰিটো ইয়াত নাই, তুঁহগুৰিটো ভিতৰত আছে। তুঁহগুৰিটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিব নোৱাৰোঁ এতিয়া, বৰ্তমান ঘৰৰ ভিতৰত আছে, এতিয়া নেদেখাওঁ। পুনৰ অন্য ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। তো ইয়াত বনাই মেলি এইটো ড্ৰামত ভৰাই থৈ দিয়া হয়। দুদিনমান যায় গাইছ, দুদিনৰ পাছত আকৌ পুনৰ বনাবলগীয়া হয়। তো চাওক, এইখিনি কচু এইটো, আৰু ইয়াৰ লগতে দানাখিনি এইখিনি, তো এইখিনি তো এইফালে এইটোত বনোৱা হয়। এতিয়া বনোৱা নাই গাইছ, বনাম আকৌ পুনৰ। এইটো আছে দানা তাত, সেইটোত সেইকাৰণে এতিয়া বনোৱা নাই। আপোনালোকক অকল জাষ্ট দেখালোঁ, আপোনালোকে এনেকৈ দানা বনাব লাগে। তো যেতিয়া দানা বনাম আপোনালোকক আকৌ দেখাবলৈ চেষ্টা কৰিম। তো গাইছ, আজি ভিডিঅ'টো ইমানেই। আকৌ পুনৰ অন্য ভিডিঅ'ত আকৌ লগ পাম। আপোনালোকক কেনেকৈ দানা বনাই তো সকলো দেখাবলৈ চেষ্টা কৰিম। তো গাইছ।